এই 23,992 ইনটু যদি আমি 4 করে দিও তাহলে প্রায় 90,000 ভোট আহিব আর এই 90,000 ভোট যদি আপনাদের দিয়ে এই 2006 মাহৰ পিছত আকৌ 25,000 কাক মামা আপোনালোকে এনেকৈ চিঞৰ দিয়ক যাতে যিয়ে আপোনালোকক সহায় নকৰে যিসকল বিৰোধী সেই বিৰোধীবিলাক আপোনালোকৰ মাতত যাতে তেওঁলোকে নাৰ্ভাছ হৈ যায় আপোনালোকে কাক দিব সহায় কৰিব মামাক কাক সহায় কৰিব মামাক আৰু জোৰকে দিয়ক কাক সহায় কৰিব এই ধৰণে ভাৰতবৰ্ষত গোৱালপাৰা পূব সমষ্টিত মহিলা উদ্যমিতাৰ হিতাধিকাৰী আই মাতৃসকল বাইদেউ আৰু ভণ্টিক 2023 চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ লগতে কোচদুবাত এটা নতুন 30 বিছনাযুক্ত হস্পিটেলৰো আধাৰশিলা কৰা হ'ল কেইবাটা অংগনবাড়ী উন্মোচন কৰা হ'ল আৰু লগতে গোৱালপাৰা জিলাই এটা নতুন ডায়ালিচিছ চেণ্টাৰ পাইছে কিডনি বেমাৰীত আক্ৰান্ত হোৱা ৰোগীক ডায়ালিচিছ কৰিবৰ কাৰণে এতিয়া গুৱাহাটী যাব লগা নহয় ইয়াতে ডায়ালিচিছ কৰিব পাৰিব আৰু বহু ধৰণৰ প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা কৰা হয় স্যাৰ আগৰ নিৰ্বাচনৰ দৰে এইবাৰেও নিৰ্বাচনত মহিলাসকলে বিশেষ ভূমিকা ল'ব কিমান আশাবাদী এইবাৰ নিৰ্বাচনটো এটা অভূতপূৰ্ব ৰায়দান অসমৰ ৰাইজে কৰিব মইতো বহুত জেগাত ঘূৰি আছোঁ চাই আছোঁ নিজৰ সমষ্টিটো আছোঁ বেলেগ বেলেগ জেগাতো গৈছোঁ এই উৎসাহ এই উদ্দীপনা কোনোদিন কোনো ৰাজনৈতিক পাৰ্টীয়ে পোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই জন আশীৰ্বাদ যাত্ৰাত 4 দিন যাত্ৰাত মই তেখেতৰ লগত আছিলোঁ আৰু এই যাত্ৰাত এক মোৰ দায়িত্বত আছিলে এই যাত্ৰাটো আয়োজন কৰাটো 9 দিনীয়া যাত্ৰাটো আমি ভাবা নাছিলোঁ যে ইমান ৰাইজ ওলাই আহিব আমি ভাবা নাছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যাত্ৰাটো শেষ কৰোঁতে ৰাতি 12টা 12:30 বাজিব আৰু 12:30 বজাতো হাজাৰ হাজাৰ মানুহ মুখ্যমন্ত্ৰীক অপেক্ষা কৰি ৰৈ থাকিব কোনো জননেতাই এই আত্মীয়তা কোনো জননেতাই এই আদৰ স্নেহ সন্মান অসমত পোৱা মই দেখা নাই গোৱালপাৰাত যিহেতু 4টা বিধানসভা সমষ্টিত এইবাৰ কি আশা কৰে আপোনালোকে চাওক দুটা জিকাটোতো খাটাং আছে 3 নম্বৰত আমি ভাল কণ্টেষ্টত আছোঁ শেহতীয়াকৈ এটা মানে কথা কালি নে পৰহি মানে নিউজ এটা ওলাইছে যে অসম গণ পৰিষদৰ এখন মানে সভা হৈছিলে ৰেলী এটা হৈছিলে আৰু ৰেলীত আল্লাহ আকবৰ বুলি এটা ধ্বনি দিছিল এইটো সংবাদ মাধ্যমত ইতিমধ্যে ওলাইছে ক'ত কি সভা হয় ক'ত কি ওলায় তাৰ ওপৰতো মই মন্তব্য দিব নোৱাৰিম মোৰ কথাহে মই ক'ব পাৰিম মোৰ দলৰ কথাহে মই ক'ব পাৰিম এতিয়া ক'ৰবাত কিবা ধ্বনি ওলাইছে তে মোৰতো মানে চকুটো পৰা নাই কোনে দিছে কোনে নাই দিয়া দিছে সমষ্টিটো বিজেপি খেলিব নে মিত্ৰ দল এতিয়াতো এই সিদ্ধান্তটোতো দলে ল'ব মুখ্যমন্ত্ৰীয়ে ল'ব দলে ল'ব কিন্তু যোনে খেলক পূব সমষ্টিটো এবাৰ মই ভাল আশা দেখি আছোঁ আজিৰ মিটিঙত যেনেকুৱা বাইদেউহঁতে সমৰ্থন কৰিলে টংকেশ্বৰ ৰাভা ডাঙৰীয়া কওঁতেও কৰিলে মই কেইবাবাৰ ক'লোঁ কৰিলে আৰু মহিলাই সাধাৰণতে মিছা কথা নকয় একবাৰ যদি কৈছে আশীৰ্বাদ দিম ভোট দিম তাৰ অৰ্থটো হ'ল যে মনৰ পৰা কৈছে হ'ব